নৱবৰ্ষ আহিব নেকি? আকৌ মহাপ্ৰলয়, ক'ৰণ মহামাৰীৰ দৰে পুনৰ আহিব নেকি? বিশাল প্লাৱন, জাতীয়তাবাদী আন্দোলনৰ দৰে হ'ব নেকি? আকৌ এবাৰ দেশত 2 মাহৰ যুঁজত বিৰিণাৰ মৰণ, হাতী খোৱা জনগণৰ হ'ব নেকি? জটিল সংকট জীৱন যাপন হ'ব নেকি? আকৌ বিশ্ব দৰবাৰত ইউক্ৰেইন ৰাছিয়াৰ দৰে এৰাধৰা বিশাল ৰণ, একেখন ধৰাৰ একেই মানৱ, আজিচোন আপোন পৰ। তেজৰ ৰঙেৰে নেলাগে পৰিচয়, নিবিচাৰো এনে ক্ষণ। বহিৰাগত লোকৰ হ'ব নেকি বাৰু? আকৌ আগমণ হ'ব নেকি? পুনৰ নিজা দেশত ভূমিপুত্ৰ খিলঞ্জীয়াৰ অঘটন হ'ব নেকি বাৰু? দেশৰ সমস্যাৰ সাধন পাবনে আমাৰ এচাম নিবনুৱাই কৰ্মৰ প্ৰকৃত স্থল? হ'বনে এইবাৰ বেচা কিনা উচিত দাম দৰ? পাবনে বাৰু দেশবাসীয়ে প্ৰাপ্যৰ অন্নজল? যাবনে জাহ দুৰ্নীতিৰ মুখা পিন্ধা পণ? নৱপ্ৰজন্মই পৰিৱৰ্তন বিচাৰে, শান্তিৰ একতা আৰু সমন্বয়ৰ আলোড়ন।